মোৰ ফেচবুক অনুৰাগী দাদা যোৰহাটৰ পৰা কিছুদিন পূৰ্বে এই দাই আৰু আইতা হৈ এটি ভিডিঅ' আপলোড কৰিছিলোঁ। এই ভিডিঅ'টি চাই দাদাই অকণমান সহায় কৰিলে। এয়া গাখীৰ দিছে, ইয়াত বিস্কুট, এয়া মিঠাতেল, এই ধূপ, চাহপাত, এয়া দালি, এয়া পিঁয়াজ, এয়া চাউল, এয়া নিমখ, এয়া আলু আৰু চাবোন আৰু দালি। দাদাজন নামটো ক'ব মানা কৰিছে, মই ক'ম বুলি ভাবিছিলোঁ কিন্তু ক'ব নিদিলে। এই আইতাই দাইক অকণমান সহায় কৰিলে। দাদাজনৰ ঘৰ যোৰহাটত। দাদাক অকণমান আশীৰ্বাদ কৰিব, যিহেতু ইমানখিনি সহায় কৰিলে মোক। মই কামত আছিলোঁ দিনত, ফোন কৰিলে। তাৰপৰা এতিয়া বজাৰটো কৰি দিলোঁ, মোক জিপে কৰি দিলে আৰু মোকো বিহু কাপোৰ লগাবলৈ কিবা এটা দিছে। দাদাক ধন্যবাদ জনাইছিলোঁ। আপোনাৰ চিনাকি যিটো কৈ দিয়ক, দাদাজনক ধন্যবাদ বুলি কৈ দিয়ক। বোলে ধন্যবাদ বুলি কৈ দিয়ক দাদাজনক। এয়া আইতাক দেখাই দিছোঁ দেই।